Hello? Hello? কি হ'ল? বিয়া পাতিলি? হাই হাই মৰিলো আৰু মই থাকোঁতে আকৌ তই আকৌ কাক বিয়া পাতিলিগে? হাই হাই মৰিলো। হে ভগৱান হে হৰি, মই থাকোঁতে আকৌ তই আকৌ কেলে আকৌ এজনী আনিলি আকৌ? খালি এইখন কি কৰিলি আৰু এই ধাননি দিনতো তই ধাননি দিনত এতিয়া ধান দাই আছোঁ, তই মোৰ সেই কি কৰিলি মই এতিয়া এখন ধানখন এইটো পকি গোটেই পকি একদম ভাগি গৈছেগৈ, তই আকৌ সেইটো সময়তে এনেকুৱাখিনি কেলে খেলি মেলি কৰিলি কেলে কৰিলি এনেকুৱা? তোক হিমন্ত মামাই এৰিব বুলি ভাবিছ নি? তই গম নাপাৱ নেকি? তোৰ হিমন্ত মামাই কি কৈছে গম নাপাৱ? এজনী বিয়া পাতিব নালাগে বুলি কি কয়, যদি আকৌ এজনী থাকোঁতে আকৌ এজনী আনো তেতিয়াহ'লে 7 বছৰ জেল হ'ব বুলি কৈছিলে নাই? হাই হাই তোৰ লগত মই ইমান ধুনীয়াকৈ বিয়াখন পাতি আহিলোঁ, বিয়াখন পাতি আহি মেলি ইমান ধুনীয়াকৈ আজি 10 বছৰ 15 বছৰ সংসাৰখন কৰিলোঁ, তই মোক এতিয়া বেয়া পালি, মোক বেয়া দেখিলি। তই কিহৰ জগত বাৰু বিয়া পাতিব লাগে কচোন? এতিয়া ল'ৰা ছোৱালী 12টা, সেই 12টা ল'ৰা ছোৱালীক মই কেনেকৈ খুৱাম বাৰু তই কচোন? সেই 12টা ল'ৰা ছোৱালীক মোক খুৱাওঁতে কি ক'ৰ পৰা কৰি কি খুৱাম? তইতো এতিয়া চাগে নাহিবিয়ে ঘৰলৈ, কোৱাৰ্টাৰতহে থাকিবিগৈ। মই চাবি তোক মই কমপ্লেইন কৰি মই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰলৈ গৈ মোৰ নামেই নহয়, তই চাই থাক। তই এই কি এনেকুৱা 12টা ল'ৰা ছোৱালী মাক হ'লো, তই এতিয়া সেই ল'ৰাকেইটা এৰি থৈ পিনি মোক এতিয়া এই দলনিত পোনা মেলিলি, পুখুৰীত যেনেকৈ মাছ মেলে তই সেনেকৈ মাছ মেলা নিচিনাকৈ এগালমান কৰিলি। এতিয়া আকৌ তই আকৌ এজনী আনিলি, সেই 16 বছৰ 17 বছৰ ছোৱালীজনী আনি পিনি তই এখন জীৱনটো ধ্বংস কৰিছ। তই আজি তই চাই থাক, তোৰ জেল হ'ব, চাই থাক। তোক মামায়ে নাই চাৰিব, তোক জেল হ'বই, তই 7 বছৰ তই জেললৈ কি কৰি আছ তই চাই থাক। মোক তই এনেকুৱা কৰিলি নহয়, ভকতৰ ওচৰত তই কি কৈছিলি? গোটেই জীৱনটো তাইক মই বৰ ধুনীয়াকৈ চলাম, কৰিম, চব যেনে তেনে কৰি খুৱাম, মৰমেৰে ৰাখিম। সেইখনে কৰিলি তই মোক এতিয়া তই মোক সেইখনে কৰিলি। গোটেই গাঁৱৰ ৰাইজৰ আগত তই মোক কৈছিলি নাই? তই মোক যে খুৱাম পিন্ধাম ধুনীয়াকৈ ৰাখিম বুলি, কাজিয়া পাজিয়া নকৰোঁ, বেয়া কাম নকৰোঁ, এনেকৈ কৈছিলি। এইটো এতিয়া কি ভাল কাম কৰিলি? মই থাকোঁতে আকৌ বেলেগ এজনী আনি পিনি তই পাবি মছলা, তই দুজনী অনা মছলাটো পাই যাবি।